বিচাৰোঁ মানৱতাবাদ ব্যাপক ৰূপত আমি ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰোঁ। আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত ঘৃণামূলক আখ্যা দিয়াৰ বাবে হাইকোৰ্টৰ পৰা জাননী দিয়া গৈছে। আমাৰ অসমৰ বাবে কিমান লজ্জাজনক কথা যে যি প্ৰদেশৰ মুৰব্বী তেখেতকে আজি গুৱাহাটী হাইকোৰ্টে হৈছে যে তেওঁ আইন উলংঘন কৰিছে, কথাবোৰ কৈছে। তো সেইকাৰণে যেতিয়া প্ৰদেশৰ মুৰব্বীজনে যে যদি সমাজৰ মাজত ঘৃণা সৃষ্টি কৰিবলৈ বিচাৰে তেতিয়াহ'লে আমাৰ দায়িত্ব যে আমি অসমৰ ভিতৰত মানৱতাবাদ সৃষ্টি কৰি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া কোৱাৰ দৰে যে নফৰত কি বাজাৰ মে মহব্বত কি দোকান খুলি হে একে মৰম এনাজৰী সম্প্ৰীতিৰ অসমৰ কল্পনা কৰি আমি সময় পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু সেই উপলক্ষে আজি এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। মিত্ৰতাৰ ক্ষেত্ৰত কি হ'ব ৰাইজৰ দলৰ লগত কি মিত্ৰতা? আমি আমাৰ সম্ভাৱনা আগতেও আছে, আজিও আছে। আমি আশা কৰোঁ যে যিদৰে প্ৰস্তাৱ ইয়াৰ পূৰ্বে আমাৰ দলৰ নেতৃত্বৰ ফালৰ পৰা দিয়া গৈছিল নিশ্চয় তেওঁলোকে প্ৰস্তাৱ মানিব। কিতাপত কেণ্ডিডেট এইখিনি কথা মই মিডিয়া সন্মুখত কথা পাম। কিতাপত কেণ্ডিডেট কোন হ'ব? সাংবাদিকতা কৰা মানুহবোৰ স্পষ্টীকৰণ নোলোৱাকৈ বাতৰি প্ৰকাশ কৰাটো মই ভাবোঁ সাংবাদিকতাৰ আদৰ্শ বিপৰীত। স্পষ্টীকৰণ নোলোৱাকৈ এনেকুৱা বাতৰি প্ৰকাশ কৰা ক'ৰবাত সেই চেনেলৰ যিসকলে প্ৰকাশ কৰিছে তেওঁলোকৰ ওপৰত ৰাইজৰ মাজত সন্দেহ সৃষ্টি কৰে। ধন্যবাদ।